হেল্ল' সকলোৱে নিশ্চয় ভালে আছে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগত আৰু এয়া আছে আমাৰ ৰাতিপুৱাৰ চাহত কিন্তু মিঠাই খাব নালাগে বোলে দে মই আৰু গল্লাই মাৰি দিলোঁ চাহ তাহ খাই আৰু কামত লাগব লগা হ'ল আজি ৰাতি ৰবিবাৰেতো আৰু অন্য তুলনাত 7 গুণ মান কাম বেছিয়ে বাঢ়ে দেউতাই বজাৰৰ পৰা কাৱৈ মাছ আনিছিলে আৰু মাছখিনি বনাওঁ ফুলকবি আৰু আলুৰে ইমান বেয়া বহুত বেয়া পাওঁ দেই মাছ বনাতকৈ মাংস বনাই বহুত সহজ এনাৰ্জি লাগে মাছ বনাতে ভয় লাগিব বহুত ইমান এনাৰ্জি লাগে মানে মাছ উল্টাতে উল্টিবাই নিখিজে ভাঙি চিঙি নোহোৱা হৈ যায় মস্ত সাজ লাগিছে মাছকেইটা কি কৰোঁ এতিয়া হাতে কি কৰে তাকে ফাইনেলি আঞ্জাখন হ'ল অলপমান চাকি চাৰিবাৰ কেনেবা লাগছে আকৌ বুজি নাপাওঁ বাকী লৈ খাইছা আৰু বঢ়িয়া লাগছে দেই নিজে বনাই নিজে গোন্ধাইছে দেই হ'ব দে ফাইনেলি ভাত আঞ্জা হোৱা কৰি খাবলৈ বহিলোঁ কেনেকুৱা হৈছে ৰাইচ প্লিজ ক'বচোন কেনে হৈছে ভাল লাগছে না মই খাই চালেহে গম পাম কেনে হৈছে সজাই ধুনীয়া বনাইছোঁ দেই বঢ়িয়া লাগছে খাই নিজে কমেণ্ট কৰি আছোঁ ভাত খাই উঠি এতিয়া পথাৰলৈ গৈ আছোঁ আৰু মানে গৰু আনাৰ কাৰণে চাইকেলেদি গোটাই আছোঁ দেই কিন্তু গৰু আনবা এতিয়া আমাৰ ৰাইজৰ পুখুৰী আৰু এইটো দূৰত নামঘৰ আমাৰ আমি আহি পালোঁ পথাৰ কিন্তু দূৰলৈ গৰু এটাও দেখিবলৈ পোৱা নাই কাৰণ আমাৰ গৰুকেইটা বোলে আগতেই দেউতাই লৈ গৈছে মই গম পোৱা নাছিলোঁ তো এনেই পথাৰখন অকণমান ঘূৰিব অহা যেন হ'ল আৰু গধূলি সময়ত অৱশ্যে পথাৰত আহি ভালো লাগে তাই নাচ নাচাই কি একেবাৰে ষ্টাইলিছ আৰু গধূলি বাইদেউ ভিনদেউহঁতে আহিল আমাৰ ঘৰত বহুত দিন অহাই নাছিল বহুত দিনৰ মূৰত আহিল মানে ইমানবিলাক বস্তু আনিছে দেই বাইদেৱে ইয়াত ডেইৰী মিল্ক চকলেট মইতো ভাল পাওঁ দেই তোমালোকক এতিয়া বাই বাই দিব লাগিল আৰু তোমালোকে আহিলা বহুত ভাল লাগিল আমাৰ এইটো সুন্দৰী বা বাই বাই গোটেইবিলাককে বাই বাই আজি এতিয়াহে ৰেষ্ট পালোঁ মই দিনটো কাম কৰি আজি বহি ফাই সোমাই পাৰিছিলোঁ মা নৰহাৰ পৰা চব ময়ে কৰিব লগা হৈছিল নহয় মানে এতিয়াহে বুজি পালোঁ যে মাৰ দিনটো কিমান কষ্ট হয় মানে চব ময়ে কৰি আছোঁ অলপমান এনাৰ্জি ড্ৰিংক খাই দিওঁ অলপমান এনাৰ্জি বাঢ়িব নহ'লে দেহাটো শক্তি নোহোৱা হৈছিল অলপমান শক্তি বাঢ়িব আজি আৰু আজিৰ ভিডিঅ'টো আছিলে এইখিনিয়ে আকৌ নতুন ভিডিঅ' আকৌ লগ পাম আপোনালোকক তালৈকে বাই বাই গুড নাইট